হাতশিঙিমাৰীত ৰাজসাহাৰ্যযুক্ত পাৱাৰ টিলাৰ বিতৰণ। দক্ষিণ খালমাৰা মানকাছৰ জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু পূৰ্ব ভাৰতৰ সেউজ বিপ্লৱ আঁচনিৰ অধীনত জিলাখনত ৰাজসাহাৰ্যযুক্ত পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু জিলা উপায়ুক্ত পল্লৱী চৰকাৰে। দক্ষিণ খালমাৰা মানকাছ জিলাৰ বাবে 68খন পাৱাৰ টিলাৰ আবণ্টন কৰা হৈছে। আজিৰ অনুষ্ঠানত 12গৰাকী হিতাধিকাৰীক ৰাজসাহাৰ্যযুক্ত পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। বিতৰণ অনুষ্ঠানত বিধায়ক আমিনুল ইছলামে খেতিয়কসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াবলৈও পৰামৰ্শ দিয়ে। আনহাতে জিলা কৃষি বিষয়া ডক্টৰ মোজাম্মেল হকে কৃষকসকলক বিতৰণ কৰা সামগ্ৰীবিলাক সুচাৰুৰূপে ব্যৱহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে উল্লেখ কৰে যে কোনো হিতাধিকাৰীয়ে বিতৰণ কৰা পাৱাৰ টিলাৰসমূহ বিক্ৰী কৰিলে আইনী ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে কৃষি বিষয়াজনে। মানকাছৰত 132টা পাৱাৰ টিলাৰ আছে, তাৰ 68ৰ ভিতৰত আজি আমি ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট কৰিলোঁ। প্ৰত্যেকটো কৃষকে যাতে সকলো কৃষকৰ সুবিধা পায়, আমি ইয়াত MSPৰ জৰিয়তে ধান কিনাৰ ব্যৱস্থা কৰাই আছোঁ। ফাৰ্টিলাইজাৰ যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ চিন্তা কৰি আছোঁ। পাৱাৰ টিলাৰ যাতে প্ৰকৃত কৃষকখিনিয়ে পায়, পাম্প ছেট যাতে পায়, ট্ৰাক্টৰ যাতে পায়, তাৰ কাৰণে কি ব্যৱস্থা, সাৰ কেনেকৈ পাব, পেষ্টিচাইড কেনেকৈ পাব, ফাৰ্টিলাইজাৰ কেনেকৈ পাব, চিডছ কেনেকৈ পাব, সকলো চিন্তা আমি কৰি আছোঁ। আৰু মই অহাৰ পিছত আজিলৈকে এইবিলাকত যথেষ্ট নিকা এটা স্পষ্ট কৰিছোঁ আৰু সেইবিলাক চলি আছে। মই একমাত্ৰ টাৰ্গেট হ'ল কৃষকবিলাকে উপযুক্ত মূল্য পাওক, উপযুক্ত সহায় সহযোগিতা পাওক, সেইকাৰণে আমি সকলো ব্যৱস্থা কৰি আছোঁ। আৰু তাৰ কাৰণে আজি আমি ইয়াত পাৱাৰ টিলাৰখিনি বিতৰণ কৰিলোঁ। আৰু আজি ADO অফিচ, আমাৰ 4টা ADO অফিচ আহিছে আমাৰ সমষ্টিত। তো যথেষ্টখিনি কাম আমাৰ হাতত আছে, আমি কৰি আছোঁ। এগ্ৰিকালচাৰ আমাৰ প্ৰাইম টাৰ্গেট, এগ্ৰিকালচাৰক আমি সন্মুখত ৰাখি কেনেকৈ আমি উন্নয়ন কৰিব তাৰ চিন্তা চৰ্চা চলাই আছোঁ। সাধাৰণ কৃষক মানে উপকৃত হ'ব, সাধাৰণ কৃষক সকলো ফালৰ পৰা উপকৃত হ'ব লাগে। এইটো মেচিনাৰীৰ পৰা, হাল বোৱাৰ পৰা, পেষ্টিচাইড, সাৰ, চিডছ, সকলো ফালৰ পৰা উপযুক্ত যাতে সহায় পায় তাৰ কাৰণে ব্যৱস্থা কৰাই আছোঁ। আৰু আজিৰ যিখিনি কৃষকে পাইছে যাতে এইবিলাক বিক্ৰী কৰিব নোৱাৰে, বেলেগক ট্ৰান্সফাৰ কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা ল'ব বিচাৰিছোঁ। এগ্ৰিমেণ্টবিলাক আজি সহি হ'ল, যাতে এগ্ৰিমেণ্টবিলাকৰ যদি তেখেতে কাকো বিক্ৰী নকৰে, আমি মাজে মাজে চেক কৰিম যে বিক্ৰী কৰিছে নে নাই, সেইবিলাক বস্তু আমি চেক কৰিম। আৰু সকলো প্ৰান্তীয় SC ST যিবিলাক মানুহ আছে গোটেইখিনিতে পায় তাৰ ব্যৱস্থা কৰাই আছোঁ। আপোনালোকে দেখিছেই যে আজি আমি কেইখনমান পাৱাৰ টিলাৰ বিতৰণ কৰিলোঁ। আজিৰ এই সভাত উপস্থিত আছিল আমাৰ উপায়ুক্ত মহোদয়, লগতে আমাৰ স্থানীয় বিধায়ক। চাওক, আমাৰ এইখন জিলাত বা অসমত বৰ্তমান কৃষি যান্ত্ৰিকৰণ চলি আছে। কৃষিৰ যিমান যাৱতীয় কাম কৰাৰ কাৰণে বিভিন্ন ধৰণৰ মেচিনাৰী উদ্ভাৱন হৈছে আৰু সেইবিলাক গভৰ্ণমেণ্টে ৰেহাই মূল্যত কৃষকবিলাকৰ মাজত বিতৰণ কৰি আছে। আমি তিনিটা আঁচনি যেনে NFSM, BGRI আৰু RKVI। RKVI মানে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, NFSM মানে হ'ল নেশ্যনেল ফুড এণ্ড ছিকিউৰিটি মিছন, আৰু এটা স্কিম আছে BGREI, ব্ৰিংগিং গ্ৰীণ ৰিভলিউশ্যন ইন ইষ্টাৰ্ণ ইণ্ডিয়া। এই তিনিটা আঁচনিৰ অধীনত আমি আজি 68খন পাৱাৰ টিলাৰ মানে এলটমেণ্ট দি থৈছোঁ আৰু হিতাধিকাৰী চিলেকশ্যন বাছনি হৈ আছে। তাৰ ভিতৰত এইটো ফ্ৰী নহয়, কৃষকে এটা পৰ্চন দিব লাগে। কৃষকৰ শ্বেয়াৰটো হ'ল 1,18,000 এইখন গাড়ীৰ কাৰণে BST, আৰু গভৰ্ণমেণ্ট ইয়াত ছাবচিডি আছে 85,000 টকা। যিসকল কৃষকে বাছনিকৃত কৃষকে তেওঁলোকৰ ভাগৰ টকাখিনি জমা দিছে, তেনেকুৱা 12খন পাৱাৰ টিলাৰ আজি আমি বিতৰণ কৰিলোঁ। আৰু আমাৰ গাড়ী আহিছে, যিটো খেতিয়কসকলে নিজৰ যিটো অংশ, সেই অংশটো জমা দিয়াৰ লগে লগে আমি বাকী গাড়ীকেইখন বিতৰণ কৰিম। আমি কৃষকক আহ্বান জনাওঁ যে আমি কৃষি বিভাগৰ পৰা যিবিলাক যন্ত্ৰ পাতি বা যিবিলাক বীজ বা যি ধৰণৰ ঔষধ পাতি যিবিলাক দি আছোঁ, সেই বস্তুখিনি তেখেতসকলে যাতে সুচাৰুৰূপে আৰু জুডিচিয়াছলি যাতে ব্যৱহাৰ কৰি পেলাই কৃষকৰ উপাৰ্জন, আয় যাতে দ্বিগুণ কৰিব পাৰে, সেইটোৱে আমাৰ মূল লক্ষ্য। আৰু বৰ্তমান যিহেতু শাৰীৰিক পৰিশ্ৰম কৰি বা কৃষিত যিহেতু ইমান লাভজনক হোৱা নাই, কিন্তু আমি উন্নত পদ্ধতিৰে হয় তেনেকুৱা এটা অভিযোগ আছে যে আমাৰ ফালৰ পৰা যিবিলাক আমি
ৰেহাই মূল্যত যিবিলাক যন্ত্ৰ পাতি যোগান ধৰোঁ সেইবিলাক নি পেলাই কিছুমান হিতাধিকাৰীয়ে হয়তো বিক্ৰী কৰি দিয়ে নাইবা মাজৰ কিছুমান মানুহ সোমাই পেলাই বিক্ৰী কৰি দিয়ে। তো এই ক্ষেত্ৰত আমি এইবাৰ এখন এফিডেভিট লৈ থৈছোঁ, যিমান দিনলৈকে পাৱাৰ টিলাৰখন আছে তেওঁলোকে এইখন বিক্ৰী কৰিব নোৱাৰিব, অতি কমে 5 বছৰলৈকে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব, আৰু যদি কিবা কাৰণত বিক্ৰী কৰে তেনেহ'লে তাৰ আমি আইনগত ব্যৱস্থা ল'ব পাৰিম। হাতশিঙিমাৰীৰ পৰা ছফিউৰ ৰহমানৰ প্ৰতিবেদন, DN আছাম।